নমস্কাৰ, জামিনীজ কিটচেনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি আপোনালোকৰ বাবে লৈ আহিছোঁ, মটন কাৰী। আহকচোন। যিহেতু আজি মোৰ এটা পাৰ্টিৰ অৰ্ডাৰ আছিল, বন্ধু কেইজনমানে মাংস খাম বুলি ক'লে, তাকো মাটন। সেইবাবে মই 3 কেজি মাংস আজি এয়া ৰান্ধিবৰ বাবে লৈছোঁ। এয়া প্ৰথমে আমি পিঁয়াজ এড কৰিম। মাংসখিনি ভালকৈ ধুই ল'লোঁ, তাৰপিছতে পিঁয়াজখিনি ইয়াত এড কৰিম। 2 চামুচ ধনিয়া পাউডাৰ, 2 চামুচ জিৰা পাউডাৰ, 2 চামুচ জালুকৰ গুড়ি আৰু 2 চামুচ ৰঙা জলকীয়া পাউডাৰ মই এড কৰিছোঁ। 2 চামুচ হালধি পাউডাৰ, ডাঙৰ চামুচেৰে 4 চামুচ দৈ, অলপ নেমু ৰস এড কৰিম, অলপ নিমখ, কেঁচা মিঠাতেল। এইখিনি আমি ভালদৰে মেৰিনেট কৰি ল'ম। এতিয়া ইয়াত যিহেতু 3 কেজি মাংস আছে, গতিকে অলপ মছলাৰ প্ৰয়োজনটো অলপ বেছি হয়, কিন্তু মই বেছি মছলা ইউজ কৰা নাই। তাৰমানে বেছি মছলা ইউজ কৰিলে জানেই, বৰ বেছি স্পাইচি হৈ গ'লে ভালো নালাগে, আৰু একদম হোম ষ্টাইলত খাবলৈ হ'লে অতি কম মছলাৰ ভিতৰতে যদি হয়, তেতিয়া খায়ো ভাল লাগে। এইখিনি আমি এতিয়া প্ৰায় আধা ঘণ্টা সময় ফ্ৰিজিং কৰি ৰাখি থ'ম। মাটনখিনিৰ বাবে যিহেতু মই আজি খাচী মাংস আনিছোঁ, গতিকে আজি মই এটা মছলা নিজে প্ৰস্তুত কৰি ল'ম। ইয়াত কেইবা প্ৰকাৰৰ মছলা মিক্স হৈ আছে। জিৰা, ধনিয়া, জালুক, জামিত্ৰী, জায়ফল, তেজপাত, শুকান জলকীয়া আৰু আপোনাৰ ষ্টাৰফুল। এই গোটেইখিনি আমি একেলগে প্ৰথমে অকণমান ৰ'ষ্ট কৰি ল'ম। ৰ'ষ্ট কৰাৰ পাছত আমি মিক্সিত গুড়ি কৰি ল'ম। এই মছলাখিনি অলপ ৰ'ষ্ট কৰি ল'ম। এতিয়া আমি এখন ডাঙৰ কেৰাহী লৈছোঁ। আজি কেৰাহীখন গৰম হ'বলৈ দিছোঁ। মিঠাতেল এড কৰিম। যিহেতু মাংস সৰহ, 3 কেজি মাংস আছে, গতিকে মিনিমাম আপোনালোকে ইয়াততো আধা লিটাৰ নহ'লেও 400 গ্ৰামমান তেল কিন্তু দিব লাগিব। ইতিমধ্যে তেল গৰম হৈছে। আমি আধা চামুচ ইয়াত চেনি এড কৰিম। এইটো অপশ্যনেল, দিবও পাৰে আপোনালোকে, নিদিলেও কোনো কথা নাই। 4 কিলা তেজপাত এড কৰিম, 4-5টা ইলাচি দানা, পিঁয়াজখিনি এড কৰিম। আৰু পিঁয়াজখিনি আমি গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম। ইয়াত আৰু এতিয়া একো দিব নালাগে। পিঁয়াজখিনি দেখিছে গল্ডেন ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া আমি ইয়াত আদা, নহৰু আৰু কেঁচা জলকীয়া চপ কৰি থোৱা আমি ইয়াত এড কৰিম। দুই চামুচ আমি হালধি পাউডাৰ আকৌ এড কৰিম। 2 চামুচ ৰেড চিলি পাউডাৰ। এতিয়া আমি মাংসখিনি এড কৰিম। তিনিটা বিলাহী আমি এতিয়া ডাঙৰ ডাঙৰকৈ কাটি এড কৰিম। এটা আমি গোটা নহৰু এড কৰিম লগত। গোটা নহৰুৰ পৰা ফ্লেভাৰটো বহুত ধুনীয়া আহে। এতিয়া ৰ'ষ্ট কৰি থোৱা মছলাখিনি এটা মিক্সি জাৰত মই গুড়ি কৰি লওঁ। আমি এতিয়া 10 মিনিটৰ পিছত আকৌ অলপ লৰাই দিছোঁ। ফুল ষ্টিমত সিজাব। এতিয়া একদম ফুল ষ্টিম, যিহেতু মাংসই পানী এৰিছে, মাংসত যথেষ্ট পানী আছে। জানেই আৰু ছাগলী মাংসত আপোনালোকৰ বেপাৰীয়েতো আৰু ছাগলী মাংসত পানী নিদিয়াকৈ কেতিয়াও নিদিকে। গতিকে মাংসত যিটো পানী ওলাইছে, সেই মাংসৰ পানীটো শুহি যোৱালৈকে আপুনি ফুল ষ্টিমত ভাজি থাকক। প্ৰায়খিনি আমাৰ হৈছেগৈ, আধা ঘণ্টা সময় হৈ গ'ল ইতিমধ্যে। 80% মাংস সিজি গৈছে। এতিয়া কালাৰটো দেখিছে। ভাল লাগিলে মোক লাইক এটা কৰি দিব, আৰু লগতে কমেণ্ট এটাও কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব। প্ৰায় মাংসখিনি হৈ গৈছে। আমি এতিয়া ডাঙৰ চামুচেৰে 2 চামুচ আমি ৰ'ষ্ট কৰি খোৱা মছলাটো, নিজে যিটো প্ৰিপেৰেশ্যন কৰিছিলোঁ, সেই মছলাটো ইয়াত
প্ৰায় 3 চামুচ এড কৰিম। আমি ফাইনেল ষ্টেজত আহিছোঁ। কিছুমান আমি আলু ফ্ৰাই কৰি লৈছিলোঁ, সেই ফ্ৰাই কৰি লোৱা আলুকেইডোখৰ মই ইয়াত এড কৰিছোঁ। আৰু ফাইনেলি আমি অলপ ধনিয়া এপাত এড কৰিছোঁ। ইতিমধ্যে আজি আমাৰ এই মাটনৰ ৰেচিপিটো হৈ গৈছে। মই এতিয়া পোলাওৰ লগত চাৰ্ভ কৰিম আৰু এখন চালাড থাকিব। গতিকে এইটো এটা পাৰ্টি, মই কৈছিলোঁ আপোনালোকক, মই এটা অৰ্ডাৰ পাইছিলোঁ, সেই অৰ্ডাৰ মতে কৰিবলৈ গৈ আছিলোঁ। গতিকে আজি মই এইটো কমপ্লিট কৰিছোঁ আৰু মই বৰ্তমান আপোনালোকৰ আগত প্ৰেজেণ্টেশ্যন কৰিবৰ কাৰণে মই এনেদৰে আপোনালোকক পোলাওৰ লগত প্লেটাৰটো দেখাইছোঁ। গতিকে আপোনালোকে কেনে পায় মোক জনাব আৰু লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট দিব বুলি অনুৰোধ জনাইছোঁ। ধন্যবাদ।